Hi guys, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নেকি নিশ্চয় গম পাইছে আজি মই বনাবলৈ লৈছোঁ চিকেন লেগ পিছৰ এটা ৰেচিপি। এতিয়া মই প্ৰথমতে বইল কৰি লৈছোঁ। বইল কৰোঁতে মই নিমখ দিছোঁ অকণমান সিজিবলৈ দিছোঁ তেনেকৈ। এতিয়া চাই থাককচোন আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আমি কেনেকৈনো লেগ পিছৰ ৰেচিপিটো বনাম। দেখিছে এয়া ধুনি বইল কৰি থোৱা চিকেন লেগ পিছ কেইটা ধুনীয়াকৈ মছলা মই ব্যৱহাৰ কৰিছোঁ যিটো আমি বজাৰৰ পৰা গোটা মছলা বাৰ মছলা মাংসৰ বাবে এটা এক্সট্ৰাকৈ কিনি আনো, সেইটো ঘৰত আনি কেৰাহীত গৰমাই লৈ খুন্দি থৈছোঁ। সেয়া অলপ লৈছিলোঁ, তাৰপিছতে আৰু ধনিয়া চিকেন মছলা, তাৰপিছতে কাশ্মীৰ মিৰ্চি অলপ লৈছোঁ যিহেতুকে ৰেড চিলি ছোৱালীয়ে খাব, সেইবাবে আমি ৰেড চিলি ব্যৱহাৰ নকৰোঁ। সাধাৰণতে তাইৰ বাবে কমফৰ্টেবল হোৱাকৈ যিকোনো বস্তু বনাওঁ। এতিয়া আমাৰ আজি ৰান্ধনি বেলেগ, হাতখন হয়তো আপোনালোকে বেলেগ দেখিছে। আমাৰ আজি দেউতাক আহিছে, দেউতাকে আজি পাকঘৰত অলপ সহায় কৰি দিছে, লেগ পিচ বনাবলৈ লৈছে। আকৌ এতিয়া তেওঁ এনেকৈ সানি লৈছে বেচন আৰু মছলাৰ যিটো মিশ্ৰণ পানী আৰু নিমখ অকণমান দি তৈয়াৰ কৰিছিলে, সেইটো ধুনীয়াকৈ ইয়াত চিকেন লেগ পিচকেইটাৰ ওপৰত এনেকৈ তৰপ বহুৱাৰ নিচিনাকৈ এনেকৈ লগাই দিছে। এতিয়া এইফালে মই কেৰাহী পাতি থৈছোঁ, কেৰাহীত তেল গৰমাই থৈছোঁ। তেলখিনি মন কৰিবলগীয়া কথা যে তেলখিনি জোখমতে ল'ব, যাতে তলত যাতে লেগ পিচটো লাগি নধৰে। নহ'লে যিহেতুকে ডাঙৰ হয় ন, সেইবাবে লাগিও ধৰিব পাৰে, সেইবাবে অকণমান তেলটো অলপ বেছিকৈ লাগে। এতিয়া চাওকচোন দেখিছে কেনেকৈ তেলখিনি পাক গৈছে, লাহেকৈ ধোঁৱা ওলাবলৈ আৰম্ভ কৰিছে এই তেলখিনি। এতিয়া আমি মিশ্ৰণ লগাই থোৱা লেগ পিচকেইটা তেলত দি দিছোঁ। মন কৰিবলগীয়া কথা হ'ল যে গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ল'ব, নহ'লে মিশ্ৰণ যিহেতুকে আমি বেচনৰ মিশ্ৰণ দিছোঁ সেইবাবে ধৰি যাব, লাগি ধৰিব তলত। লাহেকৈ উলটিয়াই দিছোঁ লুটি সিজিবলৈ দিছোঁ। দেখিছে কি ধুনীয়া হৈছে। দেখিছে এয়া আমাৰ গৰমা গৰম চিকেন লেগ পিচ তৈয়াৰ হৈ গ'ল। কি সুন্দৰ হৈছে, খাবলৈ আৰু ভাল হ'ব। আপোনালোকক আমি পৰিৱেশন কৰি দেখুৱাম, এতিয়া চাই থাকক। আপোনালোকেও এদিন নিশ্চয় এনেকৈ ৰেচিপিটো বনাই খাই চাব, তাৰপিছত কমেণ্ট কৰি জনাব কেনেকুৱা পালে। দেখিছে আমাৰ ছোৱালী গুণগুণে খাইছে, হেয়াৰ ষ্টাইলটো তাই নিজে কৰি লৈছে দেই, নিজে কৰি লৈছে। খাবলৈ কেনেকুৱা লাগিছে শুন? তেনেহ'লে আপোনালোকেও এনেকৈ খাব। ৰেচিপিটো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি প্লিজ বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মোৰ নতুন ভিডিঅ' আহিলে ন'টিফিকেশ্যন পাই যাব। তেনেহ'লে আজিলৈ বাই বাই।